Hello guys, welcome back to my YouTube channel Debuted Vlog. সকলকে অন্যটা ভিডিও স্বাগতম জনাইছো আৰু একদিন বহুত দিনৰ ভিডিও দিয়া নাই কাৰণ মোৰ গা ভাল নাছিলে কাৰণে ভিডিও চিডিও দিয়া নাই আৰু এতিয়া গা ভাল পাইছো আৰু গানৰ শুটিং এটা আছে লখিমপুৰ গান্ধী পাৰ্কত শুটিং এটা আছে কালিও শুটিং আছিল কালি নকলো বাগিনীজান তেনেকৈ হেফালে শুটিং কৰিছিলে আজি আছে লখিমপুৰ গান্ধী পাৰ্কত আৰু এতিয়া পটাপট ওলাই ৰেডি হ'ব লাগে যাব লাগে সোনকালে আৰু দেখুৱাব কিমান বাৰ নাজানো কাৰণ এটা গান বা কিবা এটা শুটিং কৰি থাকোনে তাত বহুত কাম থাকে হেডছত ইমান দেখুৱাব নোৱাৰি যিমান দুবাৰ দেখুৱাম বলক পটাপট ওলাই যাব লাগে এতিয়া গাইছ এতিয়া আহি পাই গ'লো সেই লখিমপুৰ গান্ধী পাৰ্ক এইখনে হৈছে গান্ধী পাৰ্কখন আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ সোমাই অহাৰ পিছত অলপ বস্তুবিলাক আপোনালোকক দেখুৱাই দিছে গাইছ এতিয়া মোৰ হাতত শুটিঙৰ ক্লিপ দুটামান আছে বিহাইণ্ড দ্য সিনৰ সেইকেইটা আপোনালোকে চাই লওক Ready? হাঁহি থাকিব গাইছ সেইদিনাখন শ্বুটিঙৰ পৰা আহি পেলাই ঘৰলৈ নাহিলোঁ সেইদিনাখন লীলাবাৰীতে থাকিলোঁ তাতে ভিডিঅ' এডিটিং কৰোঁতে ৰাতি 11টা 11:30 তেনেকুৱা বাজি গ'লগৈ শুলে 12টা বাজি গ'লগৈ আৰু মই ফোনৰ চাৰ্জাৰ নানিলোঁ নিনিয়া দেখি ফোন ছুইচ অফ হৈ গ'ল তাৰপিছত লীলাবাৰীলৈ গান্ধী পাৰ্কৰ পৰা লীলাবাৰীলৈ যাওঁতে চেণ্ট মেৰিজ যোনখন এবাৰ লখিমপুৰ দুজনে নে তিনিজনে ষ্টেণ্ড কৰিছে সেইখন স্কুলখন দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু ফোনৰ চাৰ্জ নাই তাৰপিছত লখিমপুৰ মেডিকেল কলেজ সেইফালেদিয়ে গৈছিলোঁ দেখুৱাব নোৱাৰিলোঁ চাৰ্জাৰডাল নিনিয়া য'তে তাত থাকিম বুলি যোৱা নাছিলোঁ আৰু গানটো কালি এডিটিং কৰি হৈ গ'ল একদম বেনাৰ চেনাৰ বনাই আজৰি তাৰপিছত এতিয়া 5-6 তাৰিখ মানে ৰিলিজ দিব চাগে আৰু আপোনালোকে যদি কোনোবা এনেকৈ গান চান বনাম বুলি ভাবি আছে শ্বৰ্ট ফিল্মৰ এডিটিং আৰু যোনটো থাম্বনেইল বেনাৰটো সেই বেনাৰটো বনাবলৈ মোক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰিবলৈ আপোনালোকে এই স্ক্ৰীনত ইয়াত দেখি আছে আৰু মোৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এইটোত আপোনালোকে মেছেজ কৰিব পাৰে আৰু আপোনালোকে শ্বৰ্ট ফিল্মৰ বেনাৰ এডিটিং সেইবিলাক কাৰণে মোক কণ্টেক্ট কৰিব পাৰে আৰু আজি ভিডিঅ'টো কৈছোঁ ইমানতে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ' আহি থাকিব এতিয়া আজিলৈ ইমানে অন্য এটা ভিডিঅ'ত লগ পাম টাটা বাই বাই